সমবেত সুধীবৃন্দ, আপোনালোকে প্ৰত্যেকেই নিজৰ কৃষ্ণ বৰদেৱে গাইছিল বেছিকৈ আৰু যে কি হওক আমি দ্বিতীয়জন বক্তা তথা আজি এই স্মৃতিচাৰণ সভাৰ আয়োজক সমিতিৰ সভাপতি তথা উদিত বৰদেৱক আমি আসনত অধিষ্ঠিত হৈছে আৰু তেখেতক এখনি আমি ফুলাম গামোচাৰে আদৰণি দিব বিচাৰিছে পৰিয়ালৰ তৰফৰ পৰা। তেখেতৰ আমাৰ কৃষ্ণবৰ জয় অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ গুৱাহাটী সংমণ্ডলৰ উপ প্ৰবন্ধক অভিযন্তা ধ্ৰুৱজ্যোতি বৰা। মই তেখেতক আজি দ্বিতীয়জন বক্তা তথা আমাৰ গোটেই সমগ্ৰ এই আজি কাৰ্যক্ৰমণিকাৰ সভাপতি শ্ৰদ্ধাৰ শ্ৰী উদিত বৰদেৱক গামোচা এখন আদৰণি জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। মই এয়া ধ্ৰুৱজ্যোতি বৰা, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড গুৱাহাটী সংমণ্ডলৰ উপ প্ৰবন্ধক অভিযন্তা ধ্ৰুৱজ্যোতি বৰা। আমি এইখনতে আমি জয়জনকো চিনাকি কৰোৱাইছোঁ, গতিকে আমি তেওঁৰ মংগল কামনা কৰিছোঁ আৰু দুয়োকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নীৰদ গোহাঁই এই মুহূৰ্তলৈকে পোৱাহি নাই, গতিকে আমি আনন্দিত হৈছোঁ। ব্যস্ততাৰ মাজতো আমাৰ নেমুগুৰি বকতা নেমুগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰদ্ধাৰ শ্ৰীযুক্ত আনন্দ শইকীয়াদেৱ উপস্থিত হৈছেহি। আমি তেখেতক অকণমান আহি আসন গ্ৰহণ কৰিলে ভাল হ'ব, তথাপিও আহিলে ভাল হ'ব। চিনাকি দিবৰ কাৰণে অনুৰোধ কৰিছোঁ, অলপ আমাৰ ৰাইজক চিনাকি দিয়ক। তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ব্যস্ততাৰ মাজতো আহি তেখেতে উপস্থিত হৈছেহি। মই পিছৰ কাৰ্যসূচী সভাপতিৰ মতে আগবঢ়াই দিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আমচাও কৃষ্ণ বৰুৱাদেৱৰ স্মৃতিচাৰণ সভাত সভাপতিত্ব কৰা মাননীয় সভাপতি মহোদয়, এই অনুষ্ঠানৰ আয়োজন কৰা উদ্যোক্তা চাৰিটা অনুষ্ঠান বকতা পাৰিজাত পূৰ্বজ্যোতি সংঘ, আখৰ বেঙেনা জ্যেষ্ঠ নাগৰিক সমিতি, আমাৰ অধ্যয়ন চক্ৰ বকতা আৰু বকতা খালৈ ভুগুৰা আঞ্চলিক নাট্যগোষ্ঠী, এই চাৰিটা অনুষ্ঠানলৈ শ্ৰদ্ধা জনাইছোঁ। আজি এই সভালৈ অহা আমাৰ দুখনকৈ গ্ৰন্থ, এখন স্মৃতি গ্ৰন্থ আৰু এখন তেখেতৰ জীৱনী, তেখেতে লিখা উপন্যাস গল্প প্ৰবন্ধৰ সংকলন। এই দুইখন গ্ৰন্থৰ উন্মোচক বিশিষ্ট শিক্ষাবিদ এগৰাকী মাননীয় চাও মুকুল চেতিয়া ডাঙৰীয়া, অন্য এগৰাকী আমাৰ আহি আছে, তেখেত হ'ল ডক্টৰ নীৰদ বৰগোহাঁই। যি কি নহওক, এই সভাত উপস্থিত হোৱা গাঁৱৰ জ্ঞাতি ৰাইজ, তেখেতৰ গুণমুগ্ধ, তেখেতৰ সতীৰ্থ লগৰীয়া অংশ, তেখেতৰ ঘৰৰ পৰিয়াল বৰ্গ সকলোকে আমাৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছোঁ। ফুৰালুং হৈ আছে, ফুৰালুং অনুষ্ঠানত ভাগ লোৱা বিশিষ্ট টাই পণ্ডিতসকল সকলোলৈকে শ্ৰদ্ধা জনাইছোঁ। ইতিমধ্যে আমাৰ অতি শ্ৰদ্ধাৰ মাননীয় উদিত বৰুৱা দেও আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমি তেখেতকো এই আপাহতে শ্ৰদ্ধা জনাইছোঁ। আমাৰ আমচাও কৃষ্ণ বৰুৱাদেৱৰ লগত সংগীত সাধনা কৰা, সংগীত চৰ্চা কৰা, ধৰ্মফুকন আমাৰ কি কয় পাৰিজাত অঞ্চলৰ যিসকলে গীত মাত চৰ্চা কৰে সকলোৰ লগতে আমাৰ হেমন্ত বৰা জ্ঞাতি, তেখেত ডিমৌ পালিঙিৰ পৰা আহিছে, ইতিমধ্যে তেখেত আহি আছে। আমাৰ অসমৰ সংগীত জগতৰ চিনাকি নাম দিগন্ত মোহন, এইসকল আহি ইয়াতে উপস্থিত হৈছেহি আৰু এটা অতি সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে। আমি আমাৰ এই সময়ত উপলব্ধি হৈছে এইগৰাকী ডান্সাৰ
কৃষ্ণ বৰুৱা তেখেত মোহন কৈদৰ চাম মমুং টাই ভাষাত চাম মমুং বুলি কয় তিনি বন্ধ গুৰু মহং দেওঠাই বাইলং বুলি আমি কওঁ মহুং চাংবুল মতলং তেখেত মহুং ফৈদৰ 7 ঘৰৰ ভিতৰত তেখেত ৰাজঘৰীয়া মহন সৰু ফৈদৰ সৰু পৰিয়ালৰ তেখেত এগৰাকী সদস্য আছিল আচলতে মানুহৰ জন্মত কোনো ধৰণৰ গৌৰৱ নাথাকে আজি আমাৰ ইয়াতে উপস্থিত হৈ যিটো উপলব্ধি হৈছে সেই উপলব্ধিটো হ'ল মানুহৰ জন্মত কোনো ধৰণৰ গৌৰৱ নাথাকে মানুহৰ মৃত্যুতহে গৌৰৱ থাকে যদি গৌৰৱপূৰ্ণ এটা মৃত্যু আমি ভাবোঁ নহ'লে দেশ জাতি সমাজৰ লগত আমি সদায় জড়িত হৈ থাকিব লাগিব বা সমাজৰ কাৰণে এই সমাজখনৰ কাৰণে দেশখনৰ কাৰণে জাতিটোৰ কাৰণে যিসকল মানুহে বিভিন্ন ধৰণে বৰঙণি আগবঢ়াইছে সেইসকল ব্যক্তি মৃত্যু ঠাই পৰ্বততকৈ গধুৰ নহ'লেও অন্ততঃ গৌৰৱময় এটা মৃত্যু হিচাপে পৰিগণিত হয় যিয়ে নহওক লাগিলে আজিৰ তাৰিখত আমি আমাৰ কথা ক'বলৈ বহু কথাই থাকে তথাপিও তেখেত শিক্ষক কৃষ্ণ বৰুৱাদেৱ শিক্ষক আছিল কিন্তু বহুতৰ কাৰণে শিক্ষকটো এটা বৃত্তি জীৱিকা শিক্ষক কৰিব চাকৰি দৰমহা পাব ল'ৰা পঢ়াব দৰমহা পাব পৰিয়াল চলিব নিজেও চলিব কিন্তু এখেত শিক্ষকটো বৃত্তি নিজে নিজে হয় তথাপিও এখেতৰ কাৰণে শিক্ষকতাটো এটা আদৰ্শ আছিল কাৰণ ননাথ গাঁৱত এখন বিদ্যালয় প্ৰতিষ্ঠাৰ কালৰ পৰা বহুকেইটা বছৰ ত্যাগৰ অন্তত সেইখন চৰকাৰীকৰণ হৈছিল সেই ত্যাগ কৰা সময়কণত আমি তেখেতক এগৰাকী সমাজকৰ্মী হিচাপে আমি তেখেতক দেখোঁ গতিকে তেখেতৰ সেই ধৰণৰ তেখেতৰ জীৱনত বহু কাম আছে তেখেতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সেই সময়ত কাম কাজ কৰিছিল জাতীয়তাবাদী কাম কাজ কৰিছিল সেইকাৰণে তেখেতৰ চিন্তা তেখেতৰ গীত মাত এইবিলাকত জাতীয়তাবাদৰ প্ৰভাৱ পৰে তেখেতে আমি বিশেষকৈ তেখেতৰ যিটো সাংস্কৃতিক জীৱন সেইটোহে আমি কিছু আপোনালোকৰ আগত ব্যক্ত কৰিলে ভাল হ'ব কাৰণ বাকী দিশবিলাক আমাৰ অঞ্চলৰ মানুহে আপোনালোকে আমাক মোতকৈ বহু বেছি জানে কাৰণ এটা দীঘলীয়া সময় মই ইয়াৰ পৰা আঁতৰি আছোঁ কিন্তু এই দদাইদেউৰ লগত এটা আমাৰ আত্মিক সম্বন্ধ আছে এবাৰ আমি সাপেখাতিত এখন সভা পাতিছিলোঁ সভাখনলৈ উদ্বোধক হিচাপে এই দদাইদেউক মাতিলোঁ তেখেত গ'ল হাৰমনিয়ামখন ল'লে আৰু তাত তেখেতে উদ্বোধন কৰিবলৈ লওঁতে হাৰমনিয়ামখন লগত লৈছে ৰাইজে ভাবিছে যে উদ্বোধক মাইকটো হ'লে হৈ যায় হাৰমনিয়ামখন কেলে লগত তেখেত যে গায়ক এজন ভাল তেখেতে যে গোটেই উদ্বোধনী ভাষণটো কথা আৰু গীতেৰে কৈ দিব মানুহে ভবা নাছিল আৰু মানুহ পিছত আপ্লুত হৈছিল তেখেতে কৃষকৰ কাৰণে গান গাইছিলে তেখেতে কৃষ্ণ বৰুৱা বুলি ক'লেই এই ফটোখনত দেখা মুখখন দেখিলেই এটা কথা আমাৰ মনলৈ আহে সেই গীতটো আমাৰ উদিত বৰুৱা তেখেত সম্বন্ধত মোৰ শহুৰ দেউতা হৈছে এতিয়া যি কি নহওক আমাৰ আদৰ্শ তেখেতৰ সেই গীতবোৰ উঠ ৰঙামুৱা অৰণমুৱা দেশ ৰাখিবলৈ এই ধৰণৰ যিবোৰ জাতীয়তাবাদৰ গীত জাতিক ভালপোৱা যিবোৰ গীত যিবোৰ প্ৰগতিশীল যিবোৰ গীত সেইবোৰ তেখেতে গাইছিল আৰু তেখেতে কৃষকৰ কাৰণে তাত গীত গাইছিল সাংঘাতিক ধৰণে কৃষকক আপ্লুত কৰি সেইবোৰ কৃষি সমাজ আছিল সাংঘাতিক ধৰণে কৃষকক লৈ গীতবোৰ গাইছিল আৰু মাজে মাজে কথা কৈছিল এনেধৰণে কৈছিল যেন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা যেন অন্য এটা ৰূপ কৃষ্ণ বৰুৱা গান গাই গৈ আছে কথা কৈ গৈ আছে গানৰ মাজে মাজে মিউজিক বাজি থাকোঁতে কথা কৈছে মানুহ আপ্লুত হৈ গৈছে এইজন ক'ৰ মানুহ আমি ফুটনি মাৰি ভাল পাইছোঁ যে মোৰ দদাইদেউ হয় আমাৰ তাৰ পৰা আহিছে এনেকুৱা প্ৰতিভাশালী এগৰাকী ব্যক্তি আৰু এখেতে যিমানবোৰ গান গালে আজিৰ তাৰিখত বহুতে গোৱা গীতবোৰ নিচিনা পেনপেনীয়া সস্তীয়া গীত নহয় যিবোৰ গীত গাইছিল মানুহৰ বাবে গাইছিল সমাজৰ কাৰণে গাইছিল এখন সুন্দৰ মানুহৰ বাসপযোগী সমাজ গঢ়াৰ স্বাৰ্থত সেই গীতবোৰ গাইছিল সেয়া নিজৰে হওক সেয়া আমাৰ উদিত বৰুৱা দেৱে লিখা গীতেই হওক সেই গীতবিলাক তেখেতে গাইছিল মই যদি কবি হওঁ অগণন জনতাৰ সেইটো তেখেতে গাওঁতে তেখেতে হাৰমনিয়ামখন লৈ গাওঁতে তেখেতৰ মুখমণ্ডল ৰঙা হৈ আহে সুন্দৰ নাকটো আৰ্য মানুহৰ দৰে ধুনীয়াকৈ নাকটো একদম টিকে ৰঙা হয় আৰু ধুনীয়াকৈ হাৰমনিয়ামখন বজাই গান গায় আৰু গানৰ মাজে মাজে কথা কয় সেই ছবিখন আজিও আমাৰ মাজত ভাহি উঠে
এটা দীঘলীয়া সময় আমি বকতা আৰু খালৈভোগোৱা অঞ্চলৰ যিবিলাক সাহিত্য সংস্কৃতি ভাল পোৱা মানুহ, যিবিলাকে সাহিত্য সংস্কৃতিৰ লগত জড়িত মানুহ, সকলো একত্ৰিত হৈ আমি বকতা খালৈভোগোৱা আঞ্চলিক নাট্যগোষ্ঠী নামকৰণ কৰি আমি এটা সাংস্কৃতিক আন্দোলন চলাইছিলোঁ, য'ত গদাপাণি থিয়েটাৰ নামৰ এখন থিয়েটাৰো আমি পৰৱৰ্তী সময়ত জন্ম দিছিলোঁ। তাত কৃষ্ণ বৰুৱা দদাইদেউ গায়ক আছিল, মুখ্য গায়ক। তাত বহুবোৰ গায়ক আছিল, আমাৰ বহুতে গান গাইছিলে, বজাইছিলে, সুন্দৰ সংগীত হৈছিল। আৰু তেখেতে তাত মুখ্য গায়ক হিচাপে হাৰমনিয়ামখন তেখেতৰ হাতত। আৰু তেখেতে মা বিনা পানী দেৱী সৃষ্টি সুন্দৰ আৰাধনা আমাৰ বিদ্যাৰ দেৱী, আখি ক্ষীৰত লৈ আহা শিল্পী দল, যাওঁ আগুৱাই আমি যাওঁ আগুৱাই, ইমান উদাত্ত কণ্ঠে গাইছিল। আজি সেই গীতটো কথাকেইটা কোৱাৰ লগে লগে তেখেতৰ কণ্ঠটো আমাৰ মগজত বাজে। আজি আমি তেখেতক ফটোৰ মাজত আবদ্ধ কৰিছোঁ, কিন্তু সেইজন মানুহ মই ভাবোঁ যে কেৱল ফটোৰ মাজতে নহয়, আমাৰ সকলোৰে হৃদয়ত তেখেত আজি তাৰিখত আবদ্ধ হৈ আছে। আমাৰ প্ৰত্যেকৰে যিসকলে তেখেতৰ সান্নিধ্য পাইছোঁ, সকলোৰে হৃদয়ত তেখেত আবদ্ধ হৈ আছে। কেৱল ফটোৰ এই বাইণ্ডিঙৰ ভিতৰত তেখেত নহয়, আৰু তেখেত কেৱল পৰিয়ালৰ মাজত নহয়, আমাৰ সকলোৰে মাজত তেখেত আবদ্ধ হৈ আছে। এইগৰাকী মহান ব্যক্তিক আমি কেৱল গায়ক বুলি কৈ থ'লে ভুল হ'ব। তেখেত আচলতে এগৰাকী শিল্পী। গায়ক আৰু শিল্পীৰ পাৰ্থক্য আমাৰ নতুন প্ৰজন্মই জনা ভাল। যিসকলে কেৱল নিজৰ জনপ্ৰিয়তাৰ কাৰণে, দুটামান পইচাৰ কাৰণে, কেৱল গাব লাগে কাৰণে, কণ্ঠটো ভাল কাৰণে যিসকলে গান গায়, অসমত বহুত নাম কমাইছে তেনেকৈ গান গোৱা বহু গায়ক আছে। সেইসকল কেৱল গায়কে, এইসকল কেৱল বাদকে। কিন্তু যিসকলৰ গীত, যিসকলৰ কথা চিন্তা জনগণৰ কাৰণে হ'ব, সমাজৰ কাৰণে হ'ব, জাতিটোৰ কাৰণে হ'ব, যিসকলৰ গীতত মানুহক জীয়াই থকাৰ পথ দিব, সেইসকল শিল্পী। তেখেতসকলকে শিল্পী বুলি ক'ব লাগে। আপোনালোকে টিভি চালে দেখে যে আমি শিল্পী কৈ বহু মানুহে শিল্পী বুলি নিজকে কয়। আচলতে সকলোৱে শিল্পী বুলি আমি নাভাবোঁ। যিসকলে জনগণৰ কাৰণে একো কৰা নাই, কেৱল নিজৰ কাৰণে গান গাইছে, সেইসকল কেতিয়াও শিল্পী হ'ব নোৱাৰে। 8 লাখ টকা দিলেহে, 12 লাখ টকা দিলেহে আপোনাৰ অঞ্চলত গান গাবলৈ অহা সকল শিল্পী নহয়, সেইসকল গায়ক। আজি কৃষ্ণ বৰুৱা দদাইদেউ ক'তো 5 পইচা এটা কাহিনীও লৈ গান গাবলৈ যোৱা নাছিল। য'তেই গান গাইছে তেখেতে জনগণৰ কাৰণে গাইছে। আৰু তেখেতে কেনেকৈ গান চৰ্চা কৰিছিলে, তেখেতে ইয়াৰ পৰা 50-60টামান গৰু, সৰু তেখেত তেতিয়া হাইস্কুলীয়া অৱস্থাতে, যিটো সময়ত আমি তেনেই সৰু, ইয়াৰ পৰা একদম 1000মান গৰু খেদি নি চিট ফাৰ্ম বুলি কয় আমি, 20 ফুটখন চিট ফাৰ্ম নামে বিখ্যাত। আজি খেল আছে তাত, ফুটবল খেল, তাত গৈ মেলি থৈ আহেগৈ। এই দদাইদেউ তাত মেলিবলৈ যায়। গৰুগাল খেদি লৈ যাওঁতে গান গাই যায়। গৰু চৰাই থাকোঁতে তেখেতে গান গায়। আৰু গান কেনেকৈ শুনে, আমলাগুৰি বাগানত চিনেমা চাবলৈ যায়, হিন্দী ফিল্ম চাই, তাৰ সেই হিন্দী ফিল্মবোৰ তাতে শুনি পিনি তেখেতে গান গায়। সেই সময়ত মায়েকো বৰকৈ নাছিল, অন্যান্যবোৰতো দূৰৰ কথা, ৰেডিঅ'ও সকলোৰে মানুহৰ ঘৰত নাছিল। গতিকে মায়েকত শুনা গীতবোৰ তেখেতে গাইছিলে আৰু সেইধৰণে সংগীত চৰ্চা কৰিছিলে। আৰু এটা সময়ত আপোনালোকে জানি সুখ পাব যে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ, নটৰাজ থিয়েটাৰ নামনি অসমত যেতিয়া পাঠশালাত অচ্যুত লোকসকলে জন্ম দিছিলে 1963 চনত, 1973 চনত হয় এইখন বকতাত ভাস্কৰজ্যোতি থিয়েটাৰ 10 বছৰ পিছত উজনিখনৰ প্ৰথমখন ভ্ৰাম্যমাণ থিয়েটাৰ জন্ম দিছিলে। সেই থিয়েটাৰখন ক'ত জন্ম হৈছিলে আপোনালোকে জানেনে? এই বকতাৰ এই অঞ্চলতে, এই অকণমান আগলৈ মাজগাঁও, তাতে আখৰা হৈছিলে। তাতে শিল্পীসকল খেৰত বহি আখৰা হৈছিলে। ইয়াতে এই কৃষ্ণ বৰুৱা দদাইদেউ ঘৰ, কিন্তু তেখেতে থিয়েটাৰখনৰ লগত জড়িত হোৱা নাছিল। সেই সময়ত পঢ়া শুনা বা অন্যান্য কাম কাজৰ লগত তেখেত ব্যস্ত আছিল, কিন্তু সেইবিলাক প্ৰভাৱ পৰিছিল। আমাৰ পাৰিজাতত জিতেন বৰুৱা আৰু নিৰ্মল বৰুৱা তেখেতসকলে এখন সংগীত বিদ্যালয় খুলিছিলে, বিষ্ণুজ্যোতি সংগীত বিদ্যালয়। এইখন অঞ্চললৈ বিষ্ণুৰাভা আহিছিলে তাহাঁতে, আমি জানিবলৈ পাইছোঁ। তেখেতৰ প্ৰভাৱ ইয়াত আছে। সেইকাৰণে এই অঞ্চলত আজি প্ৰজন্ম যথেষ্ট প্ৰগতিশীল চিন্তাৰ, আজিৰ প্ৰজন্ম যথেষ্ট তেওঁলোকে সমাজৰ কাৰণে, জাতিৰ কাৰণে চিন্তা কৰা আজি প্ৰজন্মটো, তেওঁলোকে গীত মাত গায়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান পাতে। আজি এইগৰাকী ব্যক্তিক এনেধৰণে তেখেতক শ্ৰদ্ধা জনোৱা এটা অনুষ্ঠান পাতিব লাগে বুলি যাৰ চিন্তা মগজত সৃষ্টি হৈছে, সেইটো অঞ্চল আচলতে এটা প্ৰগতিশীলী অঞ্চল। আৰু ইয়াৰ সেই চিন্তাৰে তেখেতো এগৰাকী চিন্তাবিদ আছিল।
গতিকে আমি সমাজকৰ্মী হিচাপে, শিক্ষক হিচাপে বা এগৰাকী শিল্পী হিচাপে আৰু সাহিত্যিক হিচাপে আমি তেখেতক শ্ৰদ্ধা জনাবই লাগিব। কাৰণ আমাৰ ইয়াতে তেখেতৰ আগতে আমাৰ ইয়াতে দিহিঙীয়া ডিম্বেশ্বৰ দিহিঙীয়া ছাৰে কাগজৰ ফুল বুলি এখন উপন্যাস লিখিছিলে। তাৰপিছত আৰু কোনোবাই উপন্যাস তাৰ পিছত লিখিছে নি নাজানো, এতিয়া লিখিছে আমাৰ প্ৰাঞ্জল মোহন বৰুৱাহঁতে লিখিছে এতিয়া। কিন্তু এখেতে সেই সময়ত এই যিখন তেখেতৰ উপন্যাস আছিলে কি মৰহা ফুলৰ পাপৰি, মই পঢ়িছিলোঁ সেই সময়ত। এখন জাতীয়তাবাদৰ কথা বতৰা তাতো আছে। তেখেতে টাই সংস্কৃতি সম্পৰ্কীয় যুৱকসকলৰ কাৰণে এখন লিখিছে প্ৰবন্ধ সংকলন, আৰু এখন উপন্যাস লিখিছে, সেইখন মই নাই পঢ়া। যি কি নহওক, আজি যিখন তেখেতৰ ৰচনাৱলী ওলাব তাত এইবিলাক সন্নিৱিষ্ট হৈছে, আমি পঢ়িম আৰু বৰ সুন্দৰকৈ হৈছে, মই চাইছোঁ বৰ সুন্দৰ হৈছে। গতিকে গোটেই কাম কাজবিলাকৰ কাৰণে উদ্যোক্তাসকলক ধন্যবাদ দিছোঁ, কৃতজ্ঞতা দিছোঁ। আৰু কৃষ্ণ বৰুৱা দদাইদেউ আমাৰ গদাপানী নাট্যগোষ্ঠী থিয়েটাৰ, গদাপানী থিয়েটাৰৰ বকতা খালিগোগা আঞ্চলিক নাট্যগোষ্ঠী থিয়েটাৰৰ অন্যতম মুখ্য গায়ক আছিল আৰু তেখেত এগৰাকী শিল্পী। আমি তেখেতক পৰৱৰ্তী সময়ত গায়ক কৈ থকাতকৈ সকলোৱে শিল্পী বুলি ক'ম। তেখেতক আমি সকলোৱে হৃদয়ত ৰাখিম, কেৱল ফটোৰ মাজত নহয়, কিতাপৰ মাজত নহয়, আমি সকলোৱে হৃদয়ত ৰাখিম। আৰু তেখেতে নীৰৱে কৰি যোৱা কামবোৰ আমি সদায় সোঁৱৰিম। আৰু তেখেতে যেন আজি কামফি হৈ, তেখেতে যেন আজি এই কুসুম ফুকনে লিখা, সেই সুৰেশ ফুকনে গোৱা সেই গীতটো তেখেতে আজি যেন গুণগুণাইছে তেখেতৰ পৰিয়াললৈ। মই খুৰীদেউ আৰু ভণ্টিহঁতলৈ আৰু বইনাইজন যিজন নগঞা বইনাই আছে ইয়াতে, তেখেতসকললৈ মই আজিৰ দিনটো এই তেখেতসকলক সমবেদনা জ্ঞাপন কৰিছোঁ, তেখেতসকলৰ যি দুখ এই দুখত। আৰু সেই গীতটো মই গুণগুণাই মই তেখেতক সম্পৰ্কে বহু কথা আচলতে আপোনালোকৰ আগত কোৱা মই প্ৰয়োজনীয়তা বোধ নাই কৰা, কাৰণ আপোনালোকে মোতকৈ বেছি জানে বুলি মই আগতে ক'লোঁ। তেখেতক সেই গীতটো গুণগুণাম। তেখেতে যেন আজি গাইছে, তেখেতে আজি দামফি হৈ দামচুকৰ পৰা তেখেতে গাইছে, মই নেথাকিলে তুমিতো থাকিবা, মোৰ মৰমকে লৈ, মোৰ মৰমকে লৈ, সোণৰে পুতলি মোৰ আখামনি, বুকুতে সাবুতি লৈ, মোৰ মৰমকে লৈ, মোৰ মৰমকে লৈ। তেখেত আচলতে হঠাতে গুচি গ'ল, যাবলগীয়া নাছিল, কিন্তু সময় হ'লেতো যাবই লাগিব। কিন্তু আমি তেখেতক বিদায় দিছোঁ যদিও আমি সদায় মনত ৰাখিম। তেখেত আমাৰ মাজত সদায় থাকক। মই নেথাকিলে তুমিতো থাকিবা, চিৰ সুন্দৰ হৈ, অম্লান জ্যোতিৰে জিলিকি থাকিবা, মোৰ শুভকামনা লৈ, মোৰ মৰমকে লৈ, মোৰ মৰমকে লৈ। মই নেথাকিলে তুমিতো থাকিবা, মোৰ মৰমকে লৈ, মোৰ মৰমকে লৈ। সোণৰে পুতলি মোৰ আখামনি, বুকুতে সাবুতি লৈ, মোৰ মৰমকে লৈ, মোৰ মৰমকে লৈ। তেখেতৰ শুভকামনা, আমাৰ শুভকামনা, বংশ জ্ঞাতি টাই পণ্ডিতৰ শুভকামনা লৈ ঘৰখন জীয়াই থাকিব, ঘৰখনৰ মংগল হওক, এই কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ।